Good morning traders. So আজি মাৰ্কেটটো এনালাইজ কৰি লওঁ মাৰ্কেট এটা অপেন হোৱা নাই so মাৰ্কেট আজি যদি গেপ আপ খোলে বেংক নিফটি ঠিক আছে so 48,500 যদি ওপৰত গেপ আপ খোলে 150 পইণ্ট বেছি নহয় 150 পইণ্ট যদি গেপ আপ খোলে so ফাৰ্ষ্ট জিপত ন ফাৰ্ষ্ট যেতিয়া গেপ আপ খুলি পেলাই ৰেড কেণ্ডেল বনাব ঠিক আছে so এই ৰেজিষ্ট্ৰেশ্যন ব্ৰেক কৰিব নালাগে মই যোনটো ৰেজিষ্ট্ৰেশ্যন আছে ন 48,353 এইটো ৰেজিষ্ট্ৰেশ্যন ব্ৰেক কৰিব নালাগে ইয়াত ওচৰত আহে ইয়াৰ ওচৰত আহে আমি বাই এটা কৰিম ঠিক আছে গেপ আপ খুলি ডাউন আহিলে বাই এটা এই ৰেজিষ্ট্ৰেশ্যনৰ ওচৰত যোনটো মই ৰেড আনিছোঁ এতিয়া মই বাই এটা কৰিম ঠিক আছে আৰু যদি কেনিবা মানে গেপ আপ খুলি পেলাই আপ গুচি যায় আপ গ'লে কি হ'ব 49,000 আহি যাব লেভেল ঠিক আছে 49,000 আহিলে মানে আপ মানে বেছি আপ যাব নালাগে সাপোজ এইটো 48,600 ন প্ৰিভিয়াছ ডে হাই ইয়াৰ ওচৰত যদি আহে ঠিক আছে ওপৰ ডাইৰেক্ট এচেল নাই তেনে ইয়াতে অলপ ৱেইট কৰিব লাগিব কিয় ই ৰিভাৰ্চো আহি যাব পাৰে বা ডাইৰেক্টলি গুচি যাব পাৰে 49,000 লগে ঠিক আছে চ' ইয়াতে অলপ ৱেইট কৰি পেলাই ট্ৰেড ল'ব লাগিব চান্সেছটো বেছি আছে ৰিভাৰ্চ হ'ব চ' ইয়াতে আমি চেল চাইডে মানে গেপ আপ খুলি পেলাই যদি ডাইৰেক্ট ওপৰত গুচি যায় ঠিক আছে চ' আৰু ৱেইট কৰি পেলাই চেল চাইডে এটা মানে ৰিভাৰ্চ মানে পুল বেক এটা যেতিয়া ৰিভাৰ্চ আহিব ন পুল বেক এটা আহিব সেই পুল বেকতে আমি প্ৰফিটটো মানে চাব বিচাৰিম ঠিক আছে মানে চেল চাইড যদি কেনেকুৱা বাই মানে ডাউন কেণ্ডেল বিগ কেণ্ডেল বনাই দিছে তেনে মানে কথাটো বেলেগ তেতিয়া বাই কৰিব লাগিব ঠিক আছে আদাৰৱাইজ 150 পইণ্ট মানে খুলিলে ভাল আৰু ডাঙৰ গেপক খুলি গ'লে মানে অলপ ৱেইট কৰিব লাগিব ঠিক আছে যদি গেপডাউন কেনেবাকৈ গেপডাউন অপেন হয় গেপডাউন অপেন হ'লে এই 40,000 48,000 বহুত ক্ৰুচিয়েল লেভেল হয় ঠিক আছে 48,000টো আপোনাৰ বহুত চাইকলজিকেল নম্বৰ আৰু ইম্পৰ্টেণ্ট লেভেল হয় ইয়াৰ তলত মানে বহুতৰ এছ এল আছে ঠিক আছে 48,000ৰ তলত যদি আহি যায় আহি পেলাই যে মানে গেপডাউন খোলে ঠিক আছে 150-200 পইণ্ট গেপডাউন খুলি পেলাই ফাৰ্ষ্ট যদি ৰেড কেণ্ডেল বনাই দিয়ে না ৰেড কেণ্ডেল বনাই পেলাই যদি 48,000 তলতে থাকে ঠিক আছে 49,000 বেছি নহয় অলপ ওচৰা ওচৰি থাকে তেতিয়া বাইং কৰিম যদি বেছি দূৰত থাকে ন সাপোজ 40 ফ্লেট খুলিলে সাপোজ ফ্লেট খুলি গ'ল ফ্লেট খুলি পেলাই 40,000 ওচৰত আহি গ'ল ঠিক আছে ওচৰত আহি পেলাই যেতিয়া 48,000টো মানে ব্ৰেক কৰি পেলাই যেতিয়া ৰিভাৰ্চ মাৰিব ন তেতিয়া তাতে আমি বাই কৰিম ঠিক আছে এই 48,000 মানে বহুত চাইকলজিকেল নম্বৰ হয় ন চ' ইয়াতে মানে ট্ৰেপ কৰিব পাৰে ঠিক আছে চ' এইটো নম্বৰটো আমি ইয়াতে অলপ ৱেইট এণ্ড ৱাচ কৰি পেলাইহে ট্ৰেড কৰিম 48,000 তল মানে ওচৰা ওচৰি যদি ট্ৰেড কৰা আৰম্ভ কৰি দিয়ে ঠিক আছে এইটো বেংক নিফটি থাকিলে আৰু নিফটিত আমি চাই লওঁ নিফটিটো আপোনাৰ ছেমে হ'ব নিফটিটো অলপ পেটাৰ্ণটো ভাল প্ৰাইজেছটো ভাল বনি আছে ঠিক আছে ছাপ'জ মাৰ্কেট আজি অলপ গেপ আপ খুলিলে যদি গেপ আপ খোলে আৰু 22,500 ওপৰত খুলি যায় মানে আহি যায় আৰু খুলিয়ে তাইক ওপৰত গুচি যায় মানে অল টাইম হাই ওপৰত ট্ৰেড কৰিব ঠিক আছে চ' ইয়াতে আমি বাইং ছেটআপে বিচাৰিম ঠিক আছে যদি ইয়াৰ বেংক নিফটি 50 যদি বাইং এটা ছেটআপ পাই যাওঁ তে বেংক নিফটিটো আমি বায়ে কৰিম ঠিক আছে অবভিয়াছলি চ' নিফটি বেংক নিফটি কোৱাইট চিমিলাৰ মুভ কৰে চ' 22,500 যদি ওপৰত খুলিয়ে যদি ডাইৰেক্ট ওপৰত গুচি যায় মানে গ্ৰীণ কেণ্ডেল বনাই দিয়ে তেনে আমি বাই ছেটআপ এটা প্লেন কৰিম কিয়নো আপোনাৰ অল টাইম হাই ওপৰত ট্ৰেড কৰিব নিফটি 50 ঠিক আছে চ' বাইং ছেটআপ এটা বিচাৰিব লাগিব যদি কেনেবাকৈ যদি গেপডাউন খুলি পেলাই যদি এইটো কোনো ছপৰ্ট মই বনাইছোঁ ন ছপৰ্ট আমাৰ গ্ৰীণ লাইনটো ইয়াৰ তলত আহে সেই যোনটো ইয়াৰ তলত আহিব ন অহাৰ পাছত যোনটো পুল বেক আহিব সেই পুল বেকত আমি চেল কৰিম ঠিক আছে আৰু ফ্লেটটো অলপ ৱেইট এণ্ড ৱাচ কৰিব লাগিব ফ্লেটৰ ৱেইট কৰিব লাগিব কোনটো ডাইৰেকশ্যন গৈ আছে সেইটো যোনটো ডাইৰেকশ্যন যাব সেইটোতে আমাৰ প্ৰাইচ চাই পেলাই ট্ৰেড কৰিম ঠিক আছে এইটো আমাৰ থাকিলে এতিয়া মাৰ্কেট যেতিয়া অপেন হ'ব ছেম মানে মাইণ্ডছেট দি আমি ট্ৰেড ল'ম ঠিক আছে বাট পেচেঞ্চলি ঠিক আছে চ' এতিয়া মাৰ্কেট অপেন হোৱা নাই চাই থাকক আপুনি গাইজ মই ট্ৰেড ল'লে আপোনাক জনাই দিম ঠিক আছে ষ্টে টিউন গাইজ চ' গাইজ আমাৰ লছ হ'ল আকৌ আজি চ' লছ কেনেকৈ মই কৰি আছোঁ ঠিক আছে ফাৰ্ষ্ট আমি কি কৰিলোঁ যেতিয়া মাৰ্কেট অপেন হ'ল
ঠিক আছে কেণ্ডেল বনালে বাট ইনডিজিনাল কেণ্ডেল বনালে ঠিক আছে চ' ইয়াতে অলপ আমি কনফিউজ হ'লোঁ বাট আমাৰ এণ্ট্ৰিটো আপোনাৰ অলপ দেৰিকৈ হ'ল এণ্ট্ৰিটো ইয়াতে আমাৰ বাই কৰিব আছিলে ঠিক আছে বাট মই বাই কৰিলোঁ এইখিনিতে আপোনাৰ এইখিনি জেগাত মই দেখুৱাই দিছোঁ এইখিনি জেগাত মই বাই কৰিলোঁ ঠিক আছে এইখিনি জেগাত বাই কৰিলোঁ অলপ প্ৰফিট দেখুৱালে বাট আকৌ এগেইন এইটো পূৰা তলত আহি গ'ল ঠিক আছে তলত আহিবলৈ মানে ষ্টপ লছ মোৰ এইটো চুইঙৰ তলত ষ্টপ লছ আছিলে ঠিক আছে বাট এই ষ্টপ লছ হিট কৰি পেলাই আকৌ একদম ওপৰত গৈছে ঠিক আছে আৰু যোনটো যে এতিয়া ওপৰত গৈছে মানে আজি মানে এনেকুৱা প্ৰিমিয়াম বাঢ়িছে মানে প্ৰিমিয়াম মানে এনেকুৱা মানে অল টাইম হয় বেংক নিফটি অল টাইম হাই গুচি গ'ল 49,400 চামথিং গুচি গ'ল ঠিক আছে আপুনি চাব পাৰে কেনেকুৱা ধুনীয়া মানে যোন ট্ৰেণ্ডত বহিছে ভাল পূৰা পইণ্ট কেপচাৰ কৰিছে এইটো আৰু আজি মানে 700-800 পইণ্ট এনেই লৈ গুচি গৈছে আজি প্ৰায় যোন ট্ৰেণ্ড কেপচাৰ কৰে ন এইটো ভাল পইণ্টছ আজি ঘটিছে মানে এমাহৰ লছটো এক কেজিতে ওলাই ল'লে ঠিক আছে বাট মানে আমাৰতো মানে ফাৰ্ষ্ট চাইক'লজি বহুত বেলেগ ধৰণৰ চাইক'লজি মানে চেঞ্জ কৰিছে আপুনি চাব পাৰে ফাৰ্ষ্ট অলপ ৰখিলে আপ গ'ল মানে চাইক'লজি চব কৰিলে কি মাৰ্কেটটো আপ ট্ৰেণ্ড যাব ওপৰত যাব চব বাই কৰিলে দেন আকৌ ষ্টপলৈ হিট কৰিলে ষ্টপলৈ হিট কৰিলে তাৰপিছত তেতিয়া মানে ৰিটেল বায়াৰ্ছ যিকেইটা আছিলে মানে সিহঁতে ভাবিলে কি এতিয়াতো নাযায় আৰু ডাউনৱাৰ্ডে যাব মানে সিহঁতে আৰু মানে সাহস নাই বাই কৰিবৰ কাৰণে য'ত সাহস নাই বাই ৰিটেল বাই তাতে এইবিলাক চাব পাৰে কেনেকুৱা ওপৰত গৈছে তাৰ পৰা একদম চাইক'লজি চেঞ্জ কৰি পেলাই একদম ডাঙৰ ডাঙৰ বিগ কেণ্ডেল বনাই অলপ ৰখি মানে পজ লৈ ডাঙৰ ডাঙৰ কেণ্ডেল বনাই পেলাই একদম ওপৰত একদম গুচি গ'ল নিফটিটো আমি চালে তুমি ক'বই নোৱাৰে যে মানে আপ যাব বুলি ফাৰ্ষ্ট খুলিলে গেপ আপ খুলিলে 55 পইণ্টছ গেপ আপ খুলিলে তাৰপিছত ইনডিজিনেল কেণ্ডেল বনালে ফাৰ্ষ্ট কেণ্ডেলটো তাৰপিছত অলপ ৰখিলে তাৰপিছত ওপৰত গ'ল ঠিক আছে তাৰপিছত এইটো চাই পেলাই মই বনাইছিলোঁ তাৰপিছত কেনেকুৱা ষ্টলছ মানে ষ্টলছ খাই পেলাই তাৰপিছত কেনেকুৱা ওপৰত গৈছে একদম ঠিক আছে এইটো ট্ৰেপ কৰি পেলাই গৈছে কিন্তু যোনে আজি মানে ভালকৈ ৰখি পেলাই এইখিনিতে ট্ৰেড কৰিছে ন এইখিনিতে বা এইখিনিতে ট্ৰেড কৰিলে বা এইখিনিতে ট্ৰেড কৰিলে ভাল পইণ্টছ মানে আজি কেপচাৰ কৰিছে আজি বেংক স্পেচিয়েলি বেংক নিফটিত যিটো ফাৰ্ষ্ট আৰু ইয়াতে কোনো যোনে ট্ৰেড কৰা নাই নাপালে ইয়াতে ট্ৰেড কৰিলে ছাপ'জ ইয়াতো লছ হৈ গ'ল বা আকৌ যদি ইয়াতে ট্ৰেড কৰিছে ঠিক আছে যদি ইয়াতে ক'ৰবাত ট্ৰেড কৰিছে বা এইখিনি ট্ৰেড কৰিছে ঠিক আছে চ' ভাল পইচা মানে আজি মানে ক'ব পৰা যায় কি এমাহৰ লছ এদিনতে ৰিকভাৰ হৈ গ'ল এইটো কথা অপশ্যন বাইং এইটোৱে মানে আপুনি সৰু লছ দি থাকক যেতিয়া আপুনি ট্ৰেণ্ড এটা পাই যাব ন ট্ৰেণ্ডত বহি যাব এটা ট্ৰেণ্ড এটা মাৰ্কেট আপ ট্ৰেণ্ড গুচি যাব বা ডাউনে গুচি গ'ল এটা ট্ৰেণ্ড পূৰা হৈ গ'ল 800-900 পইণ্ট যদি কেপচাৰ কৰিবলৈ পাৰে গোটেই মাহ 2-3 মাহ আৰামছে বহি থাকক চ' একো নাই আজি আমাৰ 600 বেছি হোৱা নাই 600 টকা লছ হৈছে বাট ষ্টিল অলপ ৰিগ্ৰেট হৈছে কি মানে ষ্টপ লছ হিট হৈ পেলাই আমাৰ গুচি গৈছে মোৰ চিষ্টেমত ষ্টপ লছ লগাওঁ সেইকাৰণে হিট হ'ল আৰু মোৰ ৰুলটো আজি ভাঙা নাই সেইটো মানে এইটো অলপ ভাল লাগিছে প্ৰাউড ফিলো হৈছে আৰু ৰিগ্ৰেটো হৈছে ৰিগ্ৰেট এইটো হৈছে যে মোৰ ষ্টপ লছ খাই পেলাই ওপৰত গৈছে মাৰ্কেট ঠিক আছে এইটো অলপ বেয়া লাগিছে বাট এইটো মোৰ প্ৰাউড ফিল হৈ আছে যে মোৰ ৰুলছটো মোৰ ডিচিপ্লিনটো ব্ৰেক কৰা নাই মই ইয়াতে ফৰ্মত আকৌ আৰু এবাৰ ট্ৰেড কৰি ল'ব পাৰিলোঁ হয় এইটো মানে ব্ৰেক কৰা চাই পেলাই কিবা ষ্টপ লছ আৰু এটা ট্ৰেড ল'ম অলপ ট্ৰেড লোৱাৰ পিছত আৰু এটা ট্ৰেড লৈ পেলাই যিটো প্ৰফিটত আহিব পাৰিলোঁ হয় বাট মই ট্ৰেড কৰা নাই ফাৰ্ষ্ট মই দিনটো এটা ট্ৰেড প্লেন কৰিছোঁ প্ৰফিট হ'ব লছ হ'ব আমি ৰিস্ক টু ৰিৱাৰ্ড মানে এইটো মান্থৰ পৰা আমি ৰিস্ক টু ৰিৱাৰ্ডটো মেইনটেইন কৰিম আৰু চাম মানে অপশ্যন বাইং মানে একচুৱেলি প্ৰফিটেবল হয় নে নহয় লছ কৰিলে 500-600 বা 700 বা প্ৰফিট কৰিলে 1000-1200 এনেকৈ ওলাম তেতিয়া চাওঁ ৰিস্ক টু ৰিৱাৰ্ড মিলে নাই কিমান মানে লছ হ'লে কিমান প্ৰফিট হ'লে কিমান আমাৰ মানে এটা এণ্ড অফ দি মান্থ আমাৰ পি এন এলটো গ্ৰীণ থাকে নে ৰেডত থাকে সেইটো মই চাব বিচাৰিছোঁ ঠিক আছে মই আমাৰ আজি পৰাই ট্ৰাই কৰি আছোঁ চ' ফাৰ্ষ্ট ট্ৰেড লছ গ'ল বা প্ৰফিট হ'ল এক্সিট কৰিম মানে ফাৰ্ষ্ট এটাই ট্ৰেড ল'ম দিনটো এটাই ট্ৰেড ল'ম দেন সেইটো মই ডিচিপ্লিন বনাব বিচাৰি আছোঁ চ' আজি মই ভাল ডিচিপ্লিন ফ'ল' কৰিলোঁ ফোনত আহি পেলাই ট্ৰেড নকৰিলোঁ মই চকুত দেখা পাই আছিলোঁ যে হ'ব তথাপিও মই ৰিগেট মানে লেপটপ বন্ধ কৰি পেলাই বাহিৰত গুচি গৈছোঁ ঠিক আছে চ' এই বাহিৰত মানে ৰিগেট এটা ফিল হৈছে ন ভিডিঅ'টো বনাব মন যোৱা নাছিলে বাট ষ্টিল মই কণ্ট্ৰল কৰিলোঁ ইম'চন কণ্ট্ৰল কৰি পেলাই ভাবিলোঁ কি একো নাই আজি মিছ কালিতো আকৌ মাৰ্কেট ক'ত গৈ আছে মাৰ্কেট আকৌ আহিবই ন চ' বাট নিজৰ কেপিটেলটো প্ৰটেক্ট কৰাটো মেইন ঠিক আছে আজি পোৱা নাই চান্স নেক্সট বাৰ পাই যাম ঠিক আছে চ' সেইকাৰণে এইটো অলপ ভিডিঅ'টো বনাব দেৰি হ'ল মানে অলপ ৰিগ্ৰেট ফিল হৈ আছিলে কি ইমান ডাঙৰ মানে ট্ৰেণ্ডটো মিছ হৈ গ'ল ভাল এমাহৰ পৰা গোটেই লছটো আজি ৰিকভাৰ হৈ গ'ল হয় বাট একো নাই এনেকুৱা ট্ৰেণ্ড আকৌ পাই থাকিম মাৰ্কেট ক'ত গৈ আছে ঠিক আছে আমি এতিয়া লাৰ্ণিং ফেজত আছোঁ মাৰ্কেটত সদায় কিবা কিবি শিক্ষা দি থাকে
ডেইলি বেচিছ আছে, ডেইলি বেচিছত আপোনাৰ চাইকলজি চেঞ্জ কৰিব, চাইকলজি শিকিব, ডিচিপ্লিনটো শিকিব। বাট ডিচিপ্লিনটো মই এটা বস্তু ভাবি আছোঁ, মই চাওঁ এইটো ফ'ল' কৰিম, এইটো 1 মান্থ ফ'ল' কৰি চাম কি ডিচিপ্লিনটো আৰু ৰিক্স ৰিপৰ্ট পজিশ্যন চাইজিং দেন চাইকলজি এইটো মই মানে কণ্ট্ৰল কৰি পেলাই ডিচিপ্লিন ফ'ল' কৰিব যাওঁ, চাওঁ যে পি এল টো মোৰ এট দ্য এণ্ড অফ দি মান্থ পি এলটো মোৰ গ্ৰীণত থাকে এই লছত ৰেডত থাকে। যদি মই গ্ৰীণত আহি যাওঁ তে এইটো মই এইটো ষ্ট্ৰেটেজি এভৰি টাইম ফ'ল' কৰিম, ঠিক আছে। বাট এটলিষ্ট কৰিটো চাব লাগিব ন। চ' আজিৰ পৰা মই আৰম্ভ কৰি দিছোঁ। চ' লাষ্ট আপুনি যদি লাষ্ট কাপল অফ ডেজ যদি চাই আপুনি, মই দুটা ট্ৰেড লৈ আছিলোঁ যোনটো উইচ ইজ নট গুড, ঠিক আছে। লছ হোৱাৰ পিছত মই আৰু এটা ট্ৰেড লৈ আছিলোঁ, আননেচেচাৰী লৈ আছিলোঁ, এইটো লছতে গৈ আছিলে। চ' 1000 মান লছ মানে গৈ পাই গৈছিলে, আৰু এটাতো 4000 গৈ পাই গৈছিলে, কিয় এইটো পজিশ্যন চাগে মই মেইনটেইন নকৰিলোঁ। চ' মোৰ যিকেইটা মিষ্টেক আছে মানে সেই মিষ্টেকটো আকৌ ৰিপিট নকৰোঁ মই এনি কষ্ট, ঠিক আছে। সেইটো মোৰ ডিচিপ্লিন। চ' লাগিলে মই লেপটপ বন্ধ কৰি পেলাই বাহিৰত গুচি যাম, ঠিক আছে, সেইটো সময়ৰ কাৰণে, যাতে মাইণ্ডটো মানে ট্ৰেপ নহওক, ডাইভাৰ্ট হৈ যাওক। চ' আজি সেইটো কৰিলোঁ মই, মাৰ্কেটটো বনাই লেপটপ বন্ধ কৰিলোঁ, ভিডিঅ' নবনালোঁ, ভিডিঅ' বনাবলৈ মানে লেপটপ বন্ধ কৰি পেলাই গুচি গ'লোঁ ফাৰ্ষ্ট ট্ৰেড। যেতিয়া দেখা পাইছোঁ কি মোৰ ষ্টপ লছ হাণ্ট কৰি পেলাই, তাৰপিছত ওপৰত গৈছে না, মোৰ মাইণ্ডটো চাইকলজি অলপ পূৰা ডিষ্টাৰ্ব হৈ গৈছে। মনটো কৰিছোঁ আৰু এটা লওঁ, বাট কণ্ট্ৰল কৰিলোঁ, লেপটপ বন্ধ কৰিলোঁ, মই গুচি গ'লোঁ, বাহিৰত গুচি গ'লোঁ, ঠিক আছে, বেলেগ কামত গুচি গ'লোঁ মই। চ' সেইকাৰণে এইটো কৰিব পাৰিলোঁ, একো নাই, আজি পোৱা নাই, বেলেগ দিনা পাই যাম। চ' গাইজ এনেকৈ মানে মেইনটেইন কৰি চাওক আপুনি ডিচিপ্লিন, চাইকলজি, ৰিৱৰ্ড, পজিশ্যন চাইজিং মেইনটেইন কৰি চাওক। তাৰপিছত লাষ্টৰ ৰিজাল্টটো কি হয় চাওক, কিমান পাৰ্চেণ্ট আপুনি ওলাব পাৰে, বা লছত থাকে কিমান পাৰ্চেণ্ট মানে লছত থাকে। চ' এইটো চাইলে এইটো আপুনি যেতিয়া এতিয়ালৈকে এনালাইজ নকৰে তেতিয়াহ'লে আপুনি মানে একো ওলাব নোৱাৰিব। চ' নিজৰ মতে মই এনালাইচিছ কৰি আছোঁ, বেলেগৰ ভিডিঅ'টো চাই বহুত শিকিলোঁ, বাট নিজৰ এনালাইচিছ কৰি পেলাই চাওঁ কি মোৰ ট্ৰেডিং ষ্টাইলটো কেনেকুৱা হয়, কেনেকৈ কি শ্বুট কৰে, ঠিক আছে। চ' একো নাই, আপুনি চাই থাকক গাইজ, লাৰ্ণিং লৈ থাকক এনেকৈ। আজিৰ কাৰণে ইমানে, কালি আকৌ লগ পাম, ঠিক আছে। ষ্টে টিউন গাইজ, কিপ ফ'কাছ, কিপ মেইনটেইন ইয়'ৰ ডিচিপ্লিন, ঠিক আছে। ধন্যবাদ।